আজি ৰাতিপুৱাই গোটেই কামখিনি আজৰি কৰি লওঁ বুলি লৰালৰিকৈ কাম কৰিছোঁ দেই। এফালে ঘৰ সাৰিছোঁ, ঘৰ চিজিল কৰিছোঁ, এফালে ৰুম চাফা কৰিছোঁ, মানে আজৰি নাই, কামৰ পৰা মানে তৰণি নাই আৰু দেই। সেইটো কাৰণে সোনকালে কামখিনি কৰি লৈ পথাৰলৈ যাবলৈ আছে। সেয়েহে সোনকালে কামখিনি কৰি আজৰি হৈ আকৌ ৰাতিপুৱা যদিও কাপোৰ ধুওঁ থাকেই নহয় কেইটামান ধুবলৈ। এইফালে আকৌ বেটিয়ে খেলি আছে, তাৰে কাপোৰ কেইটামান ধুই য'তেই ৰ'দ পৰিছে ততে মেলি দিছোঁ, উপায় নাই। লগতে এৰিং পাপৰ ভাজি, মালে আকৌ চাহ বনাই ল'লোঁ, এয়া চাহ নি আছোঁ পথাৰলৈ বুলি। লগতে ময়ো ধান দাম, সেয়ে কাঁচি লৈ আনিছোঁ। আৰু এইফালে মায়ে ধান দাই আছে ধুনীয়াকৈ। ইয়াত চাহ বাকি দিলোঁ, মা আৰু মই লগতে পথাৰতে চাহকাপ খালোঁ। চাহ পাতি খাই এফালে মায়ে ধান দাইছে আৰু লগতে ময়ো ধান দাইছোঁ। ধান দাই কিন্তু ভাল লাগে, আৰু পথাৰত কিবা কিবি খাই যদি ধান দাবলৈ পাওঁ আৰু ভাল লাগে। সেয়া মই ধান দাই আছোঁ আৰু বেলি পৰিবলৈ হ'ল। বেলি